এই ঘৰ গৈ পাওঁগৈ মানে এন্ধাৰ হ'বগৈ। হওক দে, এন্ধাৰ হ'লে ভালহে। কিয়? এনেই ঘূৰবটো কৰবাৰ। তোৰ সেই এডমিশ্যনটো হৈ যোৱাৰ কাৰণে মোৰ মনটো বিৰাট ভাল লাগিছে জাননে। আৰু 3 বছৰ পিছত ছোৱালী একেবাৰে নাচজনী হৈ বেজি দি আহে কথা আৰু। তই বেছি চিন্তা কৰিব নালাগে, হকে নহকে মই বেজি মাৰিয়ে থাকিম। তইহে পিছে বেমাৰী পায়ো বেজি দিব পৰা নাই যে। অ তই কি কথা কৈছ? মই কিবা নাৰ্ছ নেকি? তই নাৰ্ছ নহয়, ডক্তৰ। মই বেমাৰী আকৌ। পেটৰ বিষৰ বেজি এটা দে না। হে এইখন বেমাৰত কোনোবা মানুহে বেজি লয় নেকি? নহয় অ, মোৰ তলপেটটো বৰকৈ আমনি কৰিছে, বেজি এটা দে না। তই আকৌ পাচাববিলাক ৰাখি থ নহয়। ৱা এই পেটৰ বিষ হৈ থকা মানুহজনী ইমান দং দংকৈ খোজকাঢ়ি গুচি গ'ল যে। আচ্ছা অথনিৰ পৰা যে ইমান ইনডাইৰেক্টলি কৈ আছিলি, ডাইৰেক্ট ক'ব লাগিছিল আকৌ। এতিয়া যা, মোৰ এতিয়া ফিলছিল নাই।